নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো যিসমূহ আগৰ বছৰসমূহত আহি থকা দেখা যায় পৰীক্ষাসমূহত গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা তেন্তে বেছি দেৰি নকৰি আমি কোৱেশ্চনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো সুধিছে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় তলত যিকেইখন নদী নিছে তাৰ ভিতৰত কোনখন উত্তৰ ভাৰতৰ নদী নহয় সুধিছে তাৰ অপচন এ দিছে যমুনা অপচন বি দিছে কৃষ্ণা অপচন সি দিছে ৰবি আৰু অপচন ডি দিছে কোহি এই অপচন কেইটাৰ ভিতৰত কোনটো হয় শুদ্ধ কমেন্ট কৰা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি কৃষ্ণা নদীখন উত্তৰ ভাৰতৰ নদী নহয় এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰা হৈছে ইয়াৰ অপচন এ দিছে 1 জানুৱাৰী অপচন বি দিছে 26 জানুৱাৰী অপচন সি দিছে 15 আগষ্ট আৰু অপচন ডি দিছে 2 অক্টোবৰ এই অপচন কেইটাৰ ভিতৰত কোনটো হয় সকলোৱে কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো কৈ নিদিও এতিয়া গতিকে সকলোৱে কমেন্ট কৰি জনাব এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ অপচন এ দিছে ৰাকেশ শৰ্মা অপচন বি দিছে কল্পনা চাওলা অপচন সি দিছে সুনিতা উইলিয়ামছ অপচন ডি দিছে বিক্ৰম সাভাই এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো সুধিছে ইয়াৰ অপচন এ দিছে শুক্ৰ অপচন বি দিছে বুধ অপচন সি দিছে প্লুটো অপচন ডি দিছে নেপচুন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বুধ হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো সুধিছে ইয়াৰ অপচন এ দিছে বাঘ অপচন বি দিছে গড় অপচন সি দিছে সিংহ অপচন ডি দিছে নীলগাই এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে বিহাৰৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচন এ দিছে ৰায়পুৰ অপচন বি দিছে বাৰাউনী অপচন সি দিছে পাটনা অপচন ডি দিছে উজ্জয়ন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি পাটনা হৈছে বিহাৰৰ ৰাজধানী এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে তলত দিয়া কোনখন দেশক লেণ্ড অফ দা ৰাইজিং সান নামেৰেও জনা যায় তলত দিয়া কোনখন দেশক লেণ্ড অফ দা ৰাইজিং সান নামেৰেও জনাজাত সুধিছে এই অপচন এ দিছে নৰৱে অপচন বি দিছে জাপান অপচন সি দিছে টাইৱান অপচন ডি দিছে আমেৰিকা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি জাপানক লেণ্ড অফ দা ৰাইজিং সান নামেৰেও জনা যায় এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে এছীয় সিংহ ক'ত পোৱা যায় সুধিছে ইয়াৰ অপচন এ দিছে গিৰ ৰাষ্ট্ৰীয় উদ্যানত অপচন বি দিছে কৰবেট ৰাষ্ট্ৰীয় উদ্যানত অপচন সি দিছে কানহা ৰাষ্ট্ৰীয় উদ্যানত অপচন ডি দিছে দাচিগাম ৰাষ্ট্ৰীয় উদ্যানত এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছীয় সিংহ পোৱা যায় এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে ৰামায়ণ কোনে লিখিছিল হু ৰোট দা ৰামায়ণ কোনে লিখিছিল সুধিছে ইয়াৰ অপচন এ দিছে বেদব্যাস অপচন বি দিছে বাল্মীকি অপচন সি দিছে কালিদাস অপচন ডি দিছে বাণভট্ট এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বাল্মীকিয়ে ৰামায়ণ লিখিছিল এতিয়া আহিছো 10 নম্বৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চন সুধিছে বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে পাবলো পিকাচো অপচন বি দিছে মাইকেল এঞ্জেলো অপচন সি দিছে সেনজিও ৰাফেল অপচন ডি দিছে লিওনাৰ্ডো দা ভিঞ্চি এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি লিওনাৰ্ডো দা ভিঞ্চি এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে ৰঞ্জিত ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত ৰঞ্জিত ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত সুধিছে এই অপচন এ দিছে ফুটবল অপচন বি দিছে ক্ৰিকেট
অপশ্যন চিত দিছে বেডমিণ্টন, অপশ্যন ডিত দিছে হকী। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ক্ৰিকেট। ৰঞ্জিত ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো? পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো সুধিছে। ইয়াৰ অপশ্যন এত দিছে ময়ূৰদ্বীপ, অপশ্যন বিত দিছে ভৱানী দ্বীপ, অপশ্যন চিত দিছে মানধাতা মুনৰ দ্বীপ, অপশ্যন ডিত দিছে মাজুলী দ্বীপ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাজুলী। মাজুলী হৈছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় সুধিছে। ইয়াৰ অপশ্যন এত দিছে সম্ৰাট অশোক, অপশ্যন বিত দিছে আকবৰ, অপশ্যন চিত দিছে সমুদ্ৰগুপ্ত, অপশ্যন ডিত দিছে বিক্ৰমাদিত্য। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামেৰে জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা? তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা সুধিছে। ইয়াৰ অপশ্যন এত দিছে ভাৰত নাট্যম, অপশ্যন বিত দিছে কথাকলি, অপশ্যন চিত দিছে চাও, অপশ্যন ডিত দিছে কুচিপুড়ি। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কথাকলি। কথাকলি কেৰেলাৰ এটা নৃত্য হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? তাজমহল ভাৰতৰ কোনখন প্ৰদেশত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন এত দিছে উত্তৰ প্ৰদেশ, অপশ্যন বিত দিছে উত্তৰাখণ্ড, অপশ্যন চিত দিছে ৰাজস্থান, অপশ্যন ডিত দিছে পাঞ্জাৱ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশত তাজমহল অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল সুধিছে। ইয়াৰ অপশ্যন দিছে অপশ্যন এ শ্বাহজাহান, অপশ্যন বি আকবৰ, অপশ্যন চি জাহাংগীৰ, অপশ্যন ডি বাবৰ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাবৰ। বাবৰে ভাৰতত মোগল সাম্ৰাজ্যৰ স্থাপন কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল সুধিছে। ইয়াৰ অপশ্যন এত দিছে ভাস্কো দা গামা, অপশ্যন বিত দিছে খ্ৰীষ্টোফাৰ কলম্বাছ, অপশ্যন চিত দিছে মাৰ্কো পোলো, অপশ্যন ডিত দিছে এমানচেন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খ্ৰীষ্টোফাৰ কলম্বাছ। খ্ৰীষ্টোফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন সুধিছে। এই অপশ্যন এ দিছে ভাৰত মহাসাগৰ, অপশ্যন বিত দিছে প্ৰশান্ত মহাসাগৰ, অপশ্যন চিত দিছে আটলাণ্টিক মহাসাগৰ, অপশ্যন ডিত দিছে আৰ্কটিক মহাসাগৰ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে সুধিছে। ইয়াৰ অপশ্যন এত দিছে চুৱেজ খাল, অপশ্যন বিত দিছে কৰিন্থ খাল, অপশ্যন চিত দিছে কিয়েল খাল, অপশ্যন ডিত দিছে পানামা খাল। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পানামা খাল। পানামা খালে প্ৰশান্ত মহাসাগৰ আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে আফগানীসকল কোন ৰাজ্যৰ জনজাতি? আফগানীসকল কোন ৰাজ্যৰ জনজাতি সুধিছে। এই অপশ্যন এত দিছে মণিপুৰ, অপশ্যন বিত দিছে ছিকিম, অপশ্যন চিত দিছে অৰুণাচল প্ৰদেশ, অপশ্যন ডিত দিছে মিজোৰাম। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। আফগানীসকল অৰুণাচল প্ৰদেশৰ জনজাতি। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে সুধিছে। ইয়াৰ অপশ্যন এত দিছে কাৰ্বহাইড্ৰেট, অপশ্যন বিত দিছে প্ৰ'টিন, অপশ্যন চিত দিছে চৰ্বি, অপশ্যন ডিত দিছে ভিটামিন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বহাইড্ৰেট।
সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে এতিয়া হেছু তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে ভিটামিন এৰ অভাৱত হোৱা ৰোগ কি ভিটামিন এৰ অভাৱত তলত দিয়া কোনটো ৰোগ হয় সুধিছে এই অপচন এ দিছে বেৰি অপচন বি দিছে গ্ৰেপছ ডিজিজ অপচন সি দিছে কুকুৰিকণা অপচন ডি দিছে স্ক্ৰাভি এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি কুকুৰিকণা ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয় এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি সুধিছে ইয়াৰ অপচন এ দিছে খাদ্য দ্ৰব্য অপচন বি দিছে অক্সিজেন অপচন সি দিছে প্ৰটিন অপচন ডি দিছে হৰমন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অক্সিজেন মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ অক্সিজেন কঢ়িয়াই নিয়ে এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে তলত দিয়া কোনটো ৰোগ মহে বিয়পায় তলত দিয়া কোনটো ৰোগ মহে বিয়পায় সুধিছে ইয়াৰ অপচন এ দিছে সৰুৱাই অপচন বি দিছে সিফিলিস অপচন সি দিছে যক্ষ্মা অপচন ডি দিছে ডেংগি এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডেংগু মহে বিয়পায় সুধিছে বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল সুধিছে ইয়াৰ অপচন এ দিছে মহেন্দ্ৰ বৰ্মন অপচন বি দিছে ভাস্কৰ বৰ্মন অপচন সি দিছে সুস্থিত বৰ্মন অপচন ডি দিছে পুষ্য বৰ্মন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটোত সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে মহেন্দ্ৰ বৰ্মন অপচন বি দিছে পুষ্য বৰ্মন অপচন সি দিছে ভাস্কৰ বৰ্মন অপচন ডি দিছে সুস্থিত বৰ্মন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ অন্ত পৰিছিল তোমালোকে পাৰিলে কোৱেশ্চনসমূহ লিখি যাব চেষ্টা কৰিবা আমি এই কোৱেশ্চনসমূহ আগৰ বছৰসমূহৰ পৰীক্ষাসমূহত আহি থকা সমূহৰ পৰা লৈ আহিছো গতিকে সকলোৱে পাৰে যদি লিখি ল'ব এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে শদিয়াৰ কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল শদিয়াৰ কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল সুধিছে ইয়াৰ অপচন এ দিছে বান ৰজাই অপচন বি দিছে ভীষ্মক ৰজাই অপচন সি দিছে নৰক ৰজাই অপচন ডি দিছে ভগদত্ত ৰজাই এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভীষ্মক ৰজাই শদিয়াৰ কুন্দিল নদীৰ পাৰত কুন্দিল নগৰখন পাতিছিল সকলোৱে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি সুধিছে ইয়াৰ অপচন এ দিছে মহেন্দ্ৰ বৰ্মন অপচন বি দিছে সমুদ্ৰ বৰ্মন অপচন সি দিছে সুস্থিত বৰ্মন অপচন ডি দিছে পুষ্য বৰ্মন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম হৈছে মহেন্দ্ৰ বৰ্মন এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে ইয়াৰ অপচন এ দিছে বানাহৰ অপচন বি দিছে মহিৰংগ দানৱ অপচন সি দিছে ভীষ্মক অপচন ডি দিছে ভগদত্ত এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক এতিয়া আহিছো তাৰ পৰৱৰ্তী কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চনটোত সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে ইয়াৰ অপচন এ দিছে সন্ধ্যা অপচন বি দিছে আৰিমত্ত অপচন সি দিছে সিন্ধুৰায় অপচন ডি দিছে শালস্তম্ভ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি শালস্তম্ভই শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল এতিয়া আহিছো তাৰ পিছৰ কোৱেশ্চনটোলৈ তাৰ পিছৰ কোৱেশ্চন সুধিছে বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্ৰতিষ্ঠা হয় বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ প্ৰতিষ্ঠা হয় সুধিছে
ইয়াৰ অপশ্যন এ দিছে ভৌম বংশ, অপশ্যন বি দিছে শালস্তম্ভ বংশ, অপশ্যন চি দিছে খেন বংশ, অপশ্যন ডি দিছে পাল বংশ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শালস্তম্ভ বংশ। বৰ্ম বংশৰ ৰাজত্বৰ অন্তত কামৰূপত শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি? ইয়াৰ কুৱেশ্যনটোত সুধিছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি সুধিছে। ইয়াৰ অপশ্যন এ দিছে হৰ্ষচৰিত, অপশ্যন বি দিছে যোগীনিতন্ত, অপশ্যন চি দিছে কালিকা পুৰাণ, অপশ্যন ডি দিছে ৰামায়ণ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কালিকা পুৰাণ। কালিকা পুৰাণ গ্ৰন্থৰ পৰা প্ৰাচীন অসমৰ ইতিহাস ৰচনাৰ প্ৰচুৰ সমলৰ যোগান ধৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে ব্ৰহ্মপাল, অপশ্যন বি দিছে ৰত্নপাল, অপশ্যন চি দিছে ইন্দ্ৰপাল, অপশ্যন ডি দিছে ধৰ্মপাল। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰ এ বি চি নে ডি হয় সকলোৱে কমেণ্ট কৰি জনাব। আমি ইয়াৰ উত্তৰটো অহা ভিডিঅ'ত জনাই দিম। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনগৰাকী ভূঞা শাসককৰ্তাই গোমঠ উপাধি গ্ৰহণ কৰিছিল? কোনগৰাকী ভূঞা শাসনকৰ্তাই গোমঠ উপাধি গ্ৰহণ কৰিছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে গদাধৰে, অপশ্যন বি দিছে নাৰায়ণে, অপশ্যন চি দিছে পনীয়া বৰকাঠে, অপশ্যন ডি দিছে চণ্ডীবৰে। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাৰায়ণে। নাৰায়ণে গোমঠ উপাধি গ্ৰহণ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায়? শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায় সুধিছে। ইয়াৰ অপশ্যন এ দিছে ভৌম বংশ, অপশ্যন বি দিছে শালস্তম্ভ বংশ, অপশ্যন চি দিছে খেন বংশ, অপশ্যন ডি দিছে পাল বংশ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাল বংশ। শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ পাল বংশৰ হাতলৈ যায়। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আমি এইদৰে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পৰীক্ষা হোৱালৈকে আলোচনা কৰি যাম। গতিকে সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু বন্ধু বান্ধৱীৰ সৈতে সকলোৱে শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে খ্যান বা খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন এ দিছে আৰ্যমত্ত, অপশ্যন বি দিছে চক্ৰধ্বজ, অপশ্যন চি দিছে নীলাম্বৰ, অপশ্যন ডি দিছে নীলধ্বজ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নীলধ্বজ। নীলধ্বজ হৈছে খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক। এতিয়া আহিছোঁ আজি শেষৰটো কুৱেশ্যনলৈ। আজি শেষৰ কুৱেশ্যনটো সুধিছে বানাহসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? বানাহসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে প্ৰাগজ্যোতিষপুৰ, অপশ্যন বি দিছে শোণিতপুৰ, অপশ্যন চি দিছে কামৰূপ, অপশ্যন ডি দিছে কুন্দিল। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শোণিতপুৰ। বানাহসুৰ শোণিতপুৰৰ শাসক আছিল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমি নেক্সট পাৰ্ট অতি সোনকালে লৈ আহিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।